দেখালো আজি গাড়ীখন ভাল মাৰিলো বিকি দিব লাগিব বাকৰা এটা বিচাৰি মেলি ঠিকে কৈছে বছ বলক বেগেতে নহলে পুলিচে আমাকে ধৰিব বাকৰা এটা ফসাব লাগে বেগেতে একদম থাৰখন মজা লাগিছে দাদা মজা লাগিছে যদি লৈ লওক মাত্ৰ 30,000 টকাত বিকি আছো ইমান দামী গাড়ীখন আইয়ত পদুম ফুলৰ কলি ইমান কম দাম নে থাৰখনৰ হয় দাদা মাত্ৰ 30,000 টকাতে পাব কিনি লওক এতিয়া কাৰণে আছে অফাৰটো পিছত নাথাকিব এতিয়াই কিনি লওক কিনিলে কিবা বেমাৰ চেমাৰ আছে নেকি আকৌ গাড়ীখনত কম দামত বিকিছে যে হে দাদা কি কথা কয় আপুনি লাগিলে চেক কৰি ল'ব পাৰে গাড়ীখন মই চেক টেক কৰি নাথাকো পইচা দিওঁ আৰু গাড়ী লওঁ ৰ'ব পইচাটো উলিয়াওঁ খাচাককে আৰু গাড়ীখন একে চুটতে লৈ লওঁ ঠিক আছে দাদা ইমান ধুনীয়া গাড়ী ক'ত পাব আপুনি 30,000 টকাত চাৰিয়া দাংগে এইটো লওক পইচা আৰু মই গাড়ীখন নিওঁ দেই বাই বাই अरे देखो देखो भुलुका ले आया थार बोले तो भुलुका बांका गाठी ঐ ভাল বকৰা বনালো এটো কেতিয়া বল আমি ইয়াৰ পৰা পলাও বেগেতে বলক বলক দাদা হৈখন নেকি আপোনাৰ থাৰখন আহি থকা যেন লাগিছে ৰঙা ব্লেক কালাৰৰ হয় পুলিচ দাদা সেইখনে মোৰ গাড়ী ৰখাওকচোন সেইটোক ডকচি পেলাও এতিয়াই মই ওলালো থাৰ লৈকে জাঙিয়া টানকে চৰিয়া ডাঙেকে হেণ্ডছ আপ গাড়ীত যোন আছে বাহিৰলে ওলাই আহক নহলে গুলিয়াই ইয়াতে ছেটআপ দি দিম ওপৰলৈ যাবগে প্লেনৰ টিকেট কাটি পুলিচ দাদা বন্দুকটো নমাওক মোৰ ফালে কেলে বন্দুকটো কৈ আছে এনে